হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি টমটম চলোৱা নাই, ভাবিছোঁ আজি এটা পাৰ্টি কৰোঁ ঘৰত, সেইকাৰণে আজি ডিউটিত যোৱা নাই। গাইজ আজি ব্ৰইলাৰ মাংস বনাম। ৱাও, এইটো কি ব্ৰইলাৰ মাংস। মছলা টছলা ঢালি পূৰা উলট পালট কৰিলোঁ মাংসকেইটা চব, আৰু চৌকা জ্বলালোঁ। কি হ'ল, জুই নজ্বলেই দেখোন। এনেকৈ দিয়ে, এনেকৈ খৰিটো এনেকৈ দিয়ে, এইটো ওপৰত দিয়ে। চিলিণ্ডাৰ পইচা নাই এতিয়া। কি কোনে বনাব? হে মই বনাম। জিবা কিয় ওলাই? এইটো টেষ্ট কৰিম না মাংসটো। এতিয়াই জিবা ওলাই আছে। আৰু এই দাঁতকেইটা ওলাই, বাপৰে বাপ। চব দেখোন মাংসৰ ওচৰত। খালি দাঁতে। গাইছ কেৰাহীটো বহালোঁ, মাংসৰ কেৰাহীটো। আৰু গাইছ জুই পূৰা জ্বলি গ'ল, এয়া জুই ওলাই আছে। আৰু দিয়াচোন অলপ পালট কৰি দিওঁ। ঢাকি দিয়া, অলপ ঢাকি দিয়া, অলপ ঢাকি দিয়া। গাইছ মাংস বনাই আছোঁ, বহুত টেষ্টিকৈ। মই মাংস বনালে আপোনালোকে জিভাৰ পানী ওলাই যাব সঁচাকৈ। মোৰ মাংস যদি এবাৰ খায়, আপোনালোকে দেৰি নকৰি যিমান জল্দি পাৰে মোৰ ঘৰত আহি যাওক। জল্দি ধামাকা এটা পাৰ্টি হ'ব গৈ আছে আজি ঘৰত, জল্দি আহি যাওক আপোনালোকে। আৰু গাইছ লগত পোলাও বনাই আছোঁ, পোলাও আৰু মুৰ্গী মাংস, ধামাকা পাৰ্টি আজি টমটম চলোৱা নাই, যে ঘৰতে বহি আছোঁ, ৰেষ্ট লৈছোঁ। তো সেইটো কাৰণে ভাবিছোঁ যে ৰাতিপুৱাৰ পৰা ভাবি আছোঁ যে আজি এটা পাৰ্টিয়ে কৰিলোঁ ঘৰত। সেইটো কাৰণে ব্ৰইলাৰ কিনি আনিলোঁ, পোলাও চাউল কিনি আনিলোঁ। এতিয়া ধামাকাধাৰ পাৰ্টি, আজি পাৰ্টি কৰিম ঘৰত। আজি পাৰ্টি কেনেকুৱা হ'ব ঘৰৰ? ধামাকা হয়, ধামাকা পাৰ্টি হ'ব। ধামাকা। দাদা ব্ৰইলাৰ আনিছে আজি। 10 মিনিট হ'ল, মাংস হ'ল না নাই? হ'ল, আৰু অলপ হ'ব লাগে, 5 মিনিট হৈ লওক ৰ'ব। হা, আৰু 5 মিনিট। 5 মিনিট? ব্ৰইলাৰ মাংসটো 10 মিনিটতে হৈ যায়। নহয় না, আধা ঘণ্টা পিছত ঢাকনিখন গুচাই আছোঁ। বাহ গাইছ চাওক মাংসৰ কালাৰটো হৈছে, আৰু মোৰ জিভাৰ পানী এতিয়াই ওলাই আছে। দিয়া লৰা দিয়া। বহুত দিন ধৰি ভাবি আছোঁ গাইছ যে এখন খানাৰ ভিডিঅ' বনাম, সেইকাৰণে আজি এখন খানাৰ ভিডিঅ' বনাই আছোঁ। আপোনালোকে যদি ভাল পায় ছাবস্ক্ৰাইব কৰি এটা দিব। কি হ'ল ভাইটি, আধা ঘণ্টা বেছি ওপৰত হ'ল। ঘাম চাম ওলাই গ'ল দেখোন। গৰমত বহি আছো না। হা, চৌকাৰ ওচৰত এনেকৈ বহি ভাইটিয়ে খানা বনাই আছে, মই হেল্প কৰি আছোঁ লগত। আৰু এয়া আধা ঘণ্টাৰ পিছত হৈছে, আৰু অলপ 5 মিনিট। গাইছ মাংস নমোৱাৰ শেষত আপোনালোকে মিট মছলা অকণমান ঢালি দিব, তেতিয়া টেষ্টিটো পাব আপোনালোকে। মিট মছলাটো হৈছে মাংসৰ কাৰণে মেইন। গাইছ খানা টানা বনাই এতিয়া মই ৰুমলৈ আহিলোঁ আৰু ৰেষ্ট কৰিবৰ কাৰণে। বহুত ভাগৰ লাগিছে, আৰু এতিয়া মোৰ বিচনাখনতে বহি আছোঁ। ভাত আনি আছে ভাইটিয়ে। গাইছ পোলাও বনোৱাৰ কথা আছিলে, সেইটো কেঞ্চেল কৰিলোঁ, কাৰণ বহুত ভোক লাগিছে। সেইটো কাৰণে ভাতেই বনালোঁ, আৰু লগত ব্ৰইলাৰ মাংস, সেইটো দি আজি খাম দুপৰীয়াৰ খানা। আজি সেইটোৱেই পাৰ্টি, কি ক'ম আৰু গাইজ ফাইনেলি মোৰ ৰুমত ব্ৰইলাৰ মাংস আৰু ভাত আহি গ'ল, আৰু এতিয়া খাম। গাইজ মাংস এক টুকুৰা খাই চাওঁ, টেষ্টিটো কেনেকুৱা হৈছে। ভালেই টেষ্টি হৈছে। বনাইছোঁ কোনে? মই, সেইটো কাৰণে টেষ্টি হৈছে। লগত ভাইটি ভণ্টিহঁতে অলপ হেল্প কৰিছে খানা বনোৱাত। মই গাইছ
হাড্ডিকেইটা বেছি ভাল পাওঁ, সেইকাৰণে মোৰ ভাগত হাড্ডিকেইটাই বেছি পৰিছে। মই হাড্ডি আনিব কৈছোঁ, মই হাড্ডিকেইটা খাই বেছি ভাল পাওঁ ব্ৰইলাৰৰ, সেইটো কাৰণে হাড্ডি মোক দিছে। গাইজ ইমান টেষ্টি হৈছে একদম গাইজ, পেট ভৰাই ভাত খালোঁ আজি। আৰু অৰ্ডাৰ দিওঁ নেকি আৰু এবাৰ, ভাইটিক কওঁ নেকি যে ভাত আনিবৰ কাৰণে, পেট ভৰাই নাই গাইজ। মাংস পালেতো জানেই আপোনালোকে। আৰু গাইজ এতিয়া খানা চানা খাই ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া স্কুলৰ ভাড়াও আছে মোৰ, যিহেতু দুপৰীয়া 2টামান বাজিছে, আৰু এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া ভাড়া মাৰোগৈ গৈ কিনে। গাইজ ভাতটো অকণমান বেছিকৈ খাই দিছোঁ নেকি, এতিয়া খোজ কঢ়াত অকণমান অসুবিধা হৈ আছে। আৰু গাইজ ঘৰত ভাত খাই ৰেষ্ট ল'ব পৰা নাই, নজৰুলদাৰ ফোন আহি গ'ল, তেখেতক ভাত দিব লাগে, তো জল্দি ওলাই আহিলোঁ ঘৰৰ পৰা, আৰু এতিয়া নজৰুলদাৰ দোকানৰ ফালে গৈ আছোঁ, তেখেতৰ ভাত লৈ গ'ল। এতিয়া নজৰুলদাৰ দোকানত আহি পালোঁ। কি খবৰ দাদা? আছোঁ ভালে। আৰু আপোনাৰ বিজনেছ ভালে চলি আছে না? মোৰে বেয়া, আজি সপ্তাহ হ'ল মোৰ বিজনেছ বহুত ডাউন। নাই কি কোৱা হে? ইনকাম একদম নাই, ভাড়া নুঠে মোৰ টমটমত। আশীৰ্বাদ আছে দিয়া, ভালকে উঠিব, চিন্তা নকৰিবা। কালি ভাড়া মাৰিলোঁ কিমান জানো? কিমান? 300 টকা। 300 টকা? হ'ব এতিয়া বিজনেছ চবৰে ঠাণ্ডা, লাহে উঠিব দিয়া, টেনশ্যন নল'বা। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কমেণ্ট কিয় নকৰে? কমেণ্ট কৰিব, তেতিয়া মোৰ ভাল লাগে, যে কমেণ্টতে গম পোৱা যায় যে মোৰ ভিডিঅ'খন কেনেকুৱা হৈছে, হয়নে নাই গাইজ? তো ভিডিঅ'খন চাই শেষত আপোনালোকে কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইবো কৰি দিব আপোনালোকে যদি ভাল পায়। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ, বাই বাই।